তুলসীতলত পানীও দিব লাগিব নহয় বিয়াখন ভালে ভালে গ'ল আৰু ইফালে পইচা পাতি ইমান খৰচ হ'ল ল'ৰাটোৰ লগৰহঁতো আহিব কিবা এটা খুৱাবতো লাগিব নোখোৱালে বেয়াই হ'ব পাই এতিয়া নোখোৱাম কেনেকৈ বাৰু এতিয়া পইচা পাতি বেছিয়ে খৰচ হ'ল নোখোৱাওঁ বুলি ক'লেও বেয়া পাব নহয় এই বোৱাৰীজনী আহিছিলেহে বিহুৰে বোৱাৰীজনী আৰু কেনেকুৱা গোটেই বিহু নাচিবলৈ ক'লোৱেই গাঁৱৰ মানুহ এতিয়া আহি আহি মোক ক'ব তহঁতৰ বোৱাৰী কালি পৰহি বিয়া হৈছিলেহে একদম দেখোন আমাৰ বোৱাৰীতকৈ ছাৰ ইফালে যাব ইটোৰ লগত যাব সিটোৰ লগত যাব যদি মই কাণত যদি মোক পৰিবলৈ হয় তাইক মই আজি সুন্দৰাই নেদোঁ জীৱনত এই ঝাৰুডাল চুব নাপাওঁ যিহে দেখিছোঁ এতিয়া বোৱাৰী গৈ গোটেই মঞ্চত নাচি আছে ষ্টেজত নাচি আছে মঞ্চত ষ্টেজত নাচা নাই মোৰ মূৰতহে নাচিছে মোৰ মূৰতে নাচিছে আৰু কেইদিনমান হ'লে তাই ভৰি হাত বৈ আদৰি আনিব লাগিব সেনেকুৱা বোৱাৰী পোৱাতকৈ নোপোৱাই ভাল ভাবিছিলোঁ ভাল এজনী পাম আৰামত বহি বহি খাম এতিয়া দেখোন কি অৱস্থা A few moments later চন্দাকণ বাৰু লওঁ চূণকণ ল'ব নোৱাৰোঁ বৰ মদ ধৰে বোৱাৰী এইবোৰ কি সজাইছে আৰু বেলেগত নাই পিছে ভালেই লাগিছে সিফালে মদৰ বটল সিফালে মদৰ বটল আমাৰ ঘৰত মদ খোৱা মানুহ নাই ল'ৰাটোৱে নাখায় মানুহ আহিলে মদ খায় বুলিয়ে ভাবে কি যে খন কৰি থাকে আৰু এবাৰ ৰঙে কৰিব নে কি ভাত পানী সজোৱাটো উঠে ডাঙৰে ডাঙৰে কথা এতিয়া মই ভাত পানী বনাই দিব লাগে এতিয়া আমাৰ বোৱাৰীক চুবলৈ নিদিওঁ ভাত পানী এইখিনি মই ভাত পানীকেইটা বনাওঁ তেওঁ ঘৰ চৰ সাৰি থৈ যাব লাগে ৰাতিপুৱা সেইবোৰ নকয় কেনেকুৱাতে বোৱাৰী পুৰা দিয়ে লাগে তাই মানুহৰ দিনাখন তাই মই মেখেলাহে ধুব লাগিব তেতিয়া আৰু মই মৰিম এই বেছিকৈ মূৰৰ ওপৰত উঠাব নোৱাৰি ঈশ্বৰ পৰে আকৌ মূৰৰ ওপৰত নাচি থাকিব আমাৰ বুঢ়াটোৱে আকৌ আমাৰ ছোৱালীজনীতকৈ বোৱাৰীজনীতকৈ ছোৱালীতকৈ বেছি মৰম কৰে তাৰ মূৰৰ ওপৰত নাচিলেহে গম পাব আৰু আমাৰ বহাই দিব তিনিজনী আইজনী মাতি লাগিব কালি কিবা এটা আনিবলৈ ক'লে হলিক্স নে হলিক্সটো আনিবলৈ ক'লে আকৌ অ'চ নে ম'চ আনিবলৈ ক'লে আনি একদম গাঁৱৰে সজাই দিছে নহয় মুখৰ আগত এনেকুৱা চুৰ উঠিছে যে বুঢ়াটোকো কান্দিব মই ৰ ককাল বিউটি গৈছে বোৱাৰীজনী আকৌ একদম আজি ৰাতিপুৱা নাই 5টা পৰা ওলালে 10টা ওলাই 10টাতে বিহুতে গৈছে এতিয়া বিহুতে গ'ল মোলৈ চব কাম পেলাই থৈ গ'ল নিজৰ তিয়নিকেইটাহে আজি ঘৰত নাই নেকি নাই কাৰ লগতনো টিকাই খেলাই খেলাই মঞ্চত নাচি আছেগে কথাই ক'ব নোৱাৰি সেই বোৱাৰী আৰু পালোঁ আপোনাকহে কৈছোঁ আৰু দেই এনেকুৱা ছোৱালীনো কেলে আনিব লাগিছিলে এই ল'ৰাটো ভালহে পাই আনিছে হয় নেকি আপোনাকহে কৈছোঁ দেই বেলেগক আকৌ নুলিয়াব নহ'বা বতাহ হৈ ক'ৰবাত ওলাব হয় হয় আমাৰ গাঁৱৰ মানুহৰ মুখখনো ভাল নহয় না ঘৰনো ক'ত ছোৱালী ঘৰ এই তাই হেৰি দুলীয়াজানত মাক বাপেকৰ অৱস্থা কেনেকুৱা মাক বাপেকৰ অৱস্থা ভালেই আমাৰ এখন পকাই ঘৰ ইমান ধনী নহয় আৰু বোলো তাই ধনী নহয় বোলো আনো আমাৰ ঘৰলৈকে ভাল বুলি দুখীয়া ছোৱালী ইনৰ কৰিব কামে চোকা নহয় জানো চোকা হ'ব লাগে এতিয়া নহয় চোকা পঢ়াত হয় কিন্তু কাম নাই ভাতকেইটা কালি বনাব দিলোঁ ফেলিয়া কৰি পেলালে হয় চাহকণ আৰু চাহে জানে তাৰপিছত মোক কৈছে মা মই যেনিবা সুধিলোঁ কি বনাব জানা ছোৱালী তুমি মা মই বোলে মেগী আৰু ডিম আৰু চাহে বনাব জানো কি যে পজত কৈছে এইজনী কানাতকৈ নানাই ভাল আছিলে সেই খাবলৈ আৰু ভাল হ'ব যিটো পজত বনাইছে ই মেগীগাল সেই পেলুগাল খাই থাকিলে হ'বহে মই সেই পেলুগাল নাখাওঁ দেই কেনেকুৱা A few moments later এইফালে আছোন হ'লে কচোন নাই আমাৰ বোৱাৰী বিহুলৈ নাযায় ঘৰত ভাত বনাই আছে একো কাম কৰি আছে একদম কাপোৰ কানি ধুই একদম চব কাম কৰি আছে আমাৰ আকৌ বিহুৰ কাপোৰ কানি ধুৱাই নাই নহয় এতিয়া টিকা গেলাই কাৰ লগত নাচি আছে কোনটো পইচাৰ লগত হয় নেকি মই একো গম নাপাওঁ নহয় আমাৰ বোৱাৰী একো বৰ ভাল দেই ঘৰত নাযায় দেই ঘৰ সাদৰী বোৱাৰী
আমাক কি কপালৰ দেখিলে এই ল'ৰাটোৱেনো কোনজনী চাই আনিলে মাক বাপেকে চাগে ভালকৈ শিকা নাছিলে হয় নি সেই ভাতখিনি বনাবলৈ ক'লোঁ নহয় কালি ফেলফেলীয়া কৰি পেলালে এনেকুৱা খাওঁ যে তাৰপিছত কৈছোঁ তই বাহিৰা কাম কৰিবি বাকী কাপোৰ কানি ধুবি তই ভাতখিনি বনাব নালাগে ময়ে বনাম নাই নুশুনে ভাতখিনিও নবনাই আজি ৰাতিপুৱাই পৰা ওলাইছে 5টা বজাৰ পৰা ওলাই মেকআপ হোৱাই নাই একদম 9টা 10টা বজাত গৈছে কিমান দেৰি হ'ল বাৰু মই কৈছোঁ তই ঘৰ দুকা আহিব পাৰিলি নহয় চোতালখনে চব কাম আজি মোৰ ইয়াত দি থৈ গৈছে মই তোক কৈছিলোঁ নে নাই বাৰু তোৰ নিজৰ পচন্দৰ আনিবি বুলি মই তোক ছোৱালীও দেখাইছিলোঁ আমাৰ বোৱাৰীজনী ঘৰ ফালে মোৰ পচন্দৰ আনিছোঁ যে সেইকাৰণে তাই একদম কামে বনে চোকা আৰু সেইটোৱে কৰিব লাগিছিলে আমাৰ আকৌ এইটোৱে নুশুনে নহয় ভাল পাই আনিছে গধূলি আহিব নোৱাৰিলি আপুনি তেনেকৈ নক'ব দেই ইমান গৰমখনত আহিছোঁ কি বৰ গৰম তোক যাবলৈ কোনে গৈছে সেইজনী হেৰুজনী চাবিনে এতিয়া শুনিছিলোঁ তাই বোলে ভাত বনাই কিনে ঘৰত থৈ দিছে তই টিকেট ওলাই নাচি ফুৰিছে আপুনি মোক বেলেগৰ লগত তুলনা নকৰিব মোৰ লগৰকেইজনীও আহিছে তেহেঁতক নকৰে হ'লে আমাৰ এইজনী বুঢ়ীজনীহে ক'ব পাৰে বৰ হেৰি দেই একদম দেখিবই নোৱাৰে তাই মোক দেখিবলৈ মন নাযায় এইজনী ঐ কি কৈছে একো কোৱা নাই